আমাৰ নৰ ব্ৰাদাৰ হে হেল্ল' ব্ৰ এইবিলাক চাফা কৰিব লাগিব আমি লেতেৰা কৰিলে নহ'ব চাফা কৰিব লাগিব চাফা কৰা মানুহক একচুৱেলি মানে পাগল বুলি কয় কিন্তু সেইটো নহয় চাফ চিকুণতাই সুস্বাস্থ্যৰ চাবিকাঠি আমাৰ এখেতে কৈছে মোৰ গুৰু হয় দেই গুৰু মাহী নিউ ইয়েৰ বুলি মানে এইখন মই দাদাক আজি উপহাৰ এটা দিছোঁ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জীৱনৰ সুবাস বিচাৰি বৰ্তমান আমি আহি আছোঁ পিকনিক খাবলৈ এতিয়া ক'ত আহিছোঁ আপোনালোকেতো নাজানে তো হাই 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 হেল্ল' হেল্ল' সকলোকে হেপ্পী নিউ ইয়েৰ আৰু আমাৰ এখেত দাদা চিনাকি দাদা হয় ইয়াৰে হয় তো হেপ্পী নিউ ইয়েৰ থেংক ইউ আমি বৰ্তমান আহিছোঁ আপোনাৰ ভোগদৈ নদীৰ পাৰত তো এই ভোগদৈ নদীৰ পাৰতে আজি পিকনিকটো খাম বুলি প্লেনিং কৰি আছিলোঁ বহুত দিনৰ আগৰ পৰা তো আজি প্লেনিংটো ছাকচেছফুল হ'ল তো আহিছোঁ আপোনালোকক দেখুৱাম ইয়াৰ পৰিৱেশবোৰ কেনেকুৱা বৰ্তমান ভোগদৈ নদীত পানী কিমান দ হৈ আছে পানী যোগান আঁচনি হয় এইটো তাৰ পৰা এইফালে চাব পাৰে এইফালে এয়া হৈছে ভোগদৈ নদী আৰু এইফালে 1 জানুৱাৰী পিকনিক খাই আছে আৰু আমাৰ এখেত ইয়াতে কৰ্মৰত বৰ্তমান তেখেতে খুলিছে তলাটো তো কি আছে ভিতৰত তাৰ ৰুমত তুমি সোমাবলৈ কি ভয় কৰিব লাগে এয়াই ৰুম হৈছে বৰ ধুনীয়া ৰুম এইফালে জেনেৰেটৰ আছে প্ৰাকৃতিক পৰিৱেশ লগতে নদীখন আছে চাওক আৰু সেইফালৰ পৰা নদীখন অতি সুন্দৰভাৱে উপভোগ কৰিব পাৰিব আচ্ছা এই হাউচখনত আমাৰ এই দাদাই থাকে মানে দাদাক নমস্কাৰ আপোনালৈও নমস্কাৰ জনাইছোঁ আৰু সেইফালে যে আমি মেচিন দেখা পাইছোঁ সেইখন মেচিনৰ বিষয়ে মানে দেখিছোঁ তাত পাইপ চাইপ লাগি আছে কেনেকৈ ব্যৱহাৰ কৰে সেইটো আমি দাদাৰ পৰা অলপ জানি ল'ম আৰু ইয়াৰ পৰা ধুনীয়াকৈ ভোগদৈ নদীখন উপভোগ কৰিব পাৰিব তলৰ পৰা চাই আহোঁগৈ মেচিনটো আয়ক কিমান আয়া মটৰ লগোৱা আছে ফেৰীত উঠা নিচিনাই লাগিছে হয় বোলে ইয়াতে আপোনাৰ চুইচবিলাক আছে চুইচ এয়া NCP এইবিলাক চুইচ আৰু ইয়াতে ক'ৰবা চুইচবিলাক মাৰিলে চলে আৰু মটৰবিলাক ভোগদৈ নদীৰ পৰিৱেশ হয়তো সকলোৰে চিনাকি নদী এতিয়া পানী বৰ্তমান শুকাই গৈছে পানী একেবাৰে কম বালি দেখা পোৱা হৈ গৈছে মানে আৰু এইফালে ম'হ চহ আহি আছে আৰু ইফালে পিকনিক খাই আছে পিকনিকৰ স্থলী কেইবাটাও পাৰ্টি মানে খাই আছে ভাবিলোঁ ভোগদৈ নদীৰ বিষয়ে আপোনালোকক অলপ কিছু কথা জনাম বুলি আৰু হয়তো সকলোৰে চিনাকি ভোগদৈ আছে নীৰৱে বৈ সকলোৰে চিনাকি হয় তো ভোগদৈ নদীৰ বিষয়ে মানে ক'বলৈ গ'লে এই ভোগদৈ নদীখন আহিছে আপোনাৰ নাগালেণ্ডৰ পৰা পাহাৰৰ পৰা বৈ ওলাই আহিছে আৰু এই নদীখনৰ উৎপত্তি হৈছিলে যেতিয়া ৰংপুৰ আৰু গড়গাঁৱত ৰাজধানী আহোম ৰজাৰ ৰাজত্বকালৰ ৰাজধানী পাতিছিলে তো তাৰ নেক্সটত যোৰহাট জিলাখনত আহোমৰ শেষ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল আৰু এইখন নদী ৰাইজে খান্দি অনা নৈ হয় বুলি গম পাওঁ পাত্ৰমন্ত্ৰী পূৰ্ণানন্দ বৰগোহাঁইদেৱে যোৰহাটৰ ৰাইজসকলৰ বাবে পানীৰ অলপ অভাৱ হৈছিল অলপ নাটনি হৈছিল তেনে ক্ষেত্ৰতে ৰাইজৰ দ্বাৰা এই নৈখন খান্দি বৈ অনা হৈছিল তাৰপিছত যেতিয়া খনন কাৰ্য আৰম্ভ কৰিছিল নদীখনৰ খনন কাৰ্য সুকলমে সম্পূৰ্ণ হোৱাৰ বাবে তেখেতসকলে উপৰি পুৰুষসকলক আমাৰ ভগৱান দেৱ দেৱীসকলক ভোগ আগবঢ়াইছিল সেইটো কাৰণে ভোগ আগবঢ়াই দিয়াৰ কাৰণে
নদীখনৰ নাম মানে আচলতে ভোগদৈ হ'ল বুলি মানুহে কোৱা হয়। প্ৰথমতে এই নদীখনৰ নাম আছিলে আপোনাৰ দিছৈ নদী বুলি কোৱা হৈছিলে। তো এতিয়া এই নদীখন বৰ্তমান মানে বৈ গৈ আছে আপোনাৰ, আমি বৰ্তমান মৰিয়নিত আছোঁ। মৰিয়নিৰ পৰা যোৰহাট টাউনৰ মাজমজিয়া দি বৈ গৈ একদম আপোনাৰ গেলাবিল হৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ। এইখন মানে ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাঢ়নী উপনদী বুলি কোৱা হয় মানে এইখনক। চ' গাইজ, মই আপোনালোকক ভোগদৈ নদীৰ বিষয়ে যিখিনি মই জানো, যিখিনি পাৰোঁ মই ক'বলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ ক'ৰবাত ভুল হৈছে, এটা দুটা হয়তো থাকি যাবও পাৰে, সম্পূৰ্ণ তথ্যটো বা কাহিনীটো ক'বলৈ গ'লেতো বহুত দীঘল হ'ব। চ' মই চমুকৈ 2-এষাৰমান মই ক'লোঁ। তো ইমানখিনিয়ে আছিলে। আৰু আমি আজি 1 জানুৱাৰী পিকনিক খাবলৈ আহিছোঁ। দেখুৱাম, আমি অলপ এনজয় কৰিম ইয়াতে। তো চাই থাকক ভিডিঅ'টো শেষলৈ কি হয়। এই মোনাত বস্তুবিলাক লৈ আহিছোঁ। এই ইয়াতে আনিছোঁ। এইটো টিফিনটো খুলি দিয়া। এয়াৰ মাংস দেই। এনজয় মানে এই আৰু আমাৰ পিকনিক। আমি বৰ্তমান খানা ৰেডি কৰিলোঁ দেই। খানা খাম আৰু এইফালে নিমখ জলকীয়া আছে। হেপী নিউ ইয়াৰ। খাই লোৱা। আমাৰ ওচৰতে এটা বন্ধু আহিলে, নতুন চিনাকি বন্ধু। এই আমাৰ তেখেতে বৰ্তমান ভাত খাই শেষেই কৰিলে। তো মই ভাবিলোঁ আৰু ভাত অকণমান মই দিম। এতিয়া আৰু মই ভাত অকণ দিওঁ। ভাইটি কেনেকুৱা লাগিছে খানাটো খাই? মজা নেকি? মজা একদম। আমি আমাৰ এইটো কি চাউল বুলি ক'ব লাগিব এতিয়া? কুকুৰা চাউলে আমি পিকনিক খাই আছোঁ বনাই। ভাল লাগিছে একদম। নদীৰ পাৰত খাই আছোঁ, ভোগদৈ নদীৰ পাৰত। তো গাইজ, আপোনালোকে আহিব অহা বছৰ, যোনে অহা নাই। তাৰপিছত নেক্সট ইয়েৰত একেলগে খাম, সকলোৱে লগ পাম ধুনীয়াকৈ। পিয়া